এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব গতিকে আপোনালোকে ভিডিঅ' ক্লিপটো দেখিলে যে আমাৰ অনাৰেবল সিএম ছাৰে যেহেতু অলৰেডি কৈছে যে নৱেম্বৰত যেহেতু এডিআৰি পুনৰ এডভাৰটাইজমেন্ট ওলাব গতিকে আপোনালোকে এতিয়াৰ পৰা ইয়াৰ প্ৰিপাৰেচন কৰিবলৈ হৈ গ'ল আৰু লগতে এটা চাওক প্ৰথমবাৰ যেতিয়া এডিআৰি হৈছিলে তেতিয়া যিমান কেণ্ডিডেটছ আছিলে তাতকৈ কিন্তু কেণ্ডিডেটছ এবাৰ বহুত বেছি ঠিক তেনেধৰণে এইবাৰ মানে নেক্সট যেতিয়া এডভাৰটাইজমেন্ট ওলাব তেতিয়া কিন্তু আৰু বেছি কেণ্ডিডেটছ হ'ব কিয়নো চাওক প্ৰথমবাৰ যেতিয়া এডিআৰি হৈছিলে বহুতে গম নাপাইছিলে বা বহুতে ইমান ইম্পৰ্টেন্স দিয়া নাছিলে কিন্তু যেতিয়া দেখিছে যে খুব ধুনীয়াকৈ একদম ধুনীয়াকৈ সিলেকশন হৈছে সকলোখিনিৰ কোনো ধৰণৰ কৰাপচন নাই তো তেতিয়া বহুতে মানে ইয়াক দিবলৈ বিচাৰিছে বা বহুত বেছি কেণ্ডিডেটছ লগতে আপুনি চাওক আগৰবাৰত মানে প্ৰথমবাৰ এডিআৰি যেতিয়া হৈছিলে তেতিয়া নেগেটিভ মাৰ্কস নাছিলে কিন্তু এইবাৰ নেগেটিভ মাৰ্কস আছিলে তাৰ পিছতো কিন্তু আপোনালোকে দেখিছে কাট অফ অলমোষ্ট একে গৈছে বুলি ক'ব পাৰে গতিকে আপোনালোকে নিজে এইটো গম পাইছে যে কম্পিটিশনটো কিমান বেছি টাফ হয় সেইবাবে আপোনালোকে যেতিয়া প্ৰিপাৰেচন প্ৰথমবাৰৰ ধৰণে কৰিলেতো নহব এ আপোনালোকে আটায়ে গম পাইছে আৰু যদিহে আপোনালোকে খা খবৰ কৰিছে তেতিয়াহলে গম পাব মেক্সিমাম ক্যান্ডিডেটস এপিএসসি বা আন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থকা ক্যান্ডিডেটসে পাস কৰিছে মেক্সিমাম মই এটো কোৱা নাই যে সকলোবোৰে হয় এনেকুৱাও নহয় কাৰণ এতিয়া আপোনালোকে চাওক যদিহে এতিয়ালৈকে আপোনালোকে আজিলৈকে কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰা নাই তেতিয়াহলে আপোনালোকে এইটো বস্তু বুজি পাব লাগিব যে আপোনালোকে কিন্তু আনতকৈ বহুত বেছি কষ্ট কৰিব লাগিব এতিয়া আপোনালোকে যদি প্ৰথমবাৰ আৰু সেকেন্ডবাৰৰ কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে এনালাইজ কৰে দুইখন পেপাৰৰ মাজত ঠিক তেনেকুৱা ধৰণৰ কোনো মিল নাই গতিকে আপোনালোকে কোনেও এইটো প্ৰেডিক্ট কৰিব নোৱাৰে যে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাই বেছিকৈ কোৱেশ্চন আহিব বা ইণ্ডিয়ান জিঅগ্ৰাফিৰ পৰাই কোৱেশ্চন বেছিকৈ আহিব আসাম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন বেছিকৈ আহিব এনেকুৱা ধৰণৰ আপোনালোকে কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে বা কাৰেন্ট এফেয়াৰ্ছৰ পৰা কমকৈ আহিব বা কাৰেন্ট এফেয়াৰ্ছৰ পৰা বেছিকৈ আহিব এনেকুৱা ধৰণৰ কোনেও যেটো প্ৰেডিক্ট কৰিব নোৱাৰে কাৰণ আপোনালোকে দুইখন পেপাৰ যদি এনালাইসিস কৰে তেতিয়াহলে দেখিব যে দুইখন পেপাৰৰ মাজত ইমান কোনো ধৰণৰ মিল নাই আৰু সাধাৰণতে পেপাৰসমূহ কোনোবা এবাৰত কেতিয়াবা ইজি দিয়ে কোনোবা এবাৰত হয়তো অলপ মডাৰেট দিয়ে বা কেতিয়াবা পেপাৰসমূহ ইজি দিলেও কিন্তু হেয়াও আমাৰ কি কৰে অকমান ক্ৰিটিকেল কৰি দিয়ে বা বেছি টাইম কনজিউমিং কৰি দিয়ে গতিকে লাষ্ট আপোনালোকে মানে যি এডিআৰি হৈ গৈছে এডিআৰি 2.0 তো তাত আপোনালোকে দেখিব যে কোৱেশ্চন সমূহ কি হৈছিলে ইংলিশ দিছে তাৰ পিছতে কেইটামান ম্যাথছ দিছে কেইটামান এনেকুৱা দিছে তো গতিকে এনেকুৱা পেপাৰ যেতিয়া হৈ যায় সাধাৰণতে টাইম কনজিউমিং হয় সেকেন্ডতে কি হয় আমি যেতিয়া ম্যাথছ কৰি থাকো সাধাৰণতে আমাৰ ব্ৰেইনে ম্যাথছ তো ধুনীয়াকৈ কৰি গৈ থাকে আকৌ ইংলিশ এনেকৈ ধৰণে যায় কিন্তু আপুনি দুটা ম্যাথছ দুটা ইংলিশ দুটা ৰিজনিং এনেকৈ ধৰণৰ কৰিলে পটককে কেতিয়াবা কি হয় আপুনি পঢ়ি যোৱা আনসাৰটো কিন্তু নোৱাৰা হৈ যায় আপুনিতো এইটো এক্সকিউজ দিব নোৱাৰে যে পেপাৰখন এনেকুৱা হল কাৰণেহে মই নোৱাৰিলো বা এনেকুৱা ধৰণৰ কাৰণ এনেকৈ কইলে জানো আপোনাক কোনোবাই চাকৰিটো দিব গতিকে আপোনালোকে পেপাৰ যেনেকুৱা ধৰণৰে নাহক কিয় তাৰ কাৰণে কিন্তু আপোনালোকে নিজক প্ৰিপেয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু মই আগতেও কৈছো যেহেতু কম্পিটিশন বহুত বেছি টাফ হৈ গৈছে তো এইখিনি ক্ষেত্ৰত আপোনালোকে এই এতিয়া মোকে বহুতে কয় যে তোমাৰ লাগ ভাল তুমি প্ৰথমতে পাই গলা কিন্তু এতিয়া না ইয়েস লাগ ভাল বুলি আপোনালোকে ক'ব পাৰে বা হেখিনি সময়ত মই পঢ়িছিলো বহুতে এনেকুৱাও কৰিছিলে যে হেখিনি সময়ত এপ্লাইটো ঠিকে কৰিছে কিন্তু ইমান বেছি ইম্পৰ্টেন্স দিয়া নাছিলে গতিকে বস্তুবিলাক আপোনালোকে সকলোবিলাক কৰিব লাগিব নহয় নে এতিয়া এডভাৰটাইজমেন্ট ওলোৱাৰ টাইমত সাধাৰণতে ক্যান্ডিডেটস দুটা টাইমত বেছিকৈ পঢ়ে এডভাৰটাইজমেন্ট ওলোৱাৰ লগালক খুব বেছি পঢ়িব আৰু তাৰ পিছত পঢ়িব মাজতে পঢ়া কমাব আৰু আকৌ আপোনালোকে কি কৰিব যেহেতু আকৌ এডমিট ওলাবলৈ হ'ব তেতিয়া খুব ধৰণে পঢ়িব কিন্তু যোনে আগৰ পৰাই ধুনীয়াকৈ কনসিস্টেন্সিটো ৰাখিব পাৰে তেওঁলোকে কিন্তু সিলেক্ট হয় মই কওঁ যে আপুনি ডেইলি 10 ঘণ্টা পঢ়িব নালাগে কিন্তু আপোনালোকে ডেইলি পঢ়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে পঢ়িবই কিন্তু তাৰ উপৰিও আপোনালোকে কেনে ধৰণে কৰিব আৰু চাওক আপোনালোকে ইউটিউবত বহুত বেছি ভিডিঅ' পাব কিন্তু তাতে নেকি আপোনালোকে কেনে ধৰণে পঢ়িব কি পঢ়িব ক'ত পঢ়িব হে আপোনালোকে বহুত পাব সাধাৰণতে ময়ো মোৰ আগতে অলৰেডি বহুত ভিডিঅ' দিছো বা আজিও কম কিন্তু তেনেকুৱা ধৰণৰ আপোনালোকে পাব কিন্তু ভুল সমূহ ক'ত হয় আমি সদায় ভুলৰ পৰা শিকিব লাগে নে
এতিয়া চাওক এতিয়া আপুনি ভুল বুলি যদি চাবলৈ যাওক প্ৰথম কথা ভুল হয় কি জানেনে মক টেষ্ট নিদিয়াটো তো মক টেষ্ট নিদিয়াৰ কাৰণে কি হয় বহুতে ইয়াতে মানে কেণ্ডিডেটছৰ মাৰ্কছ কমাৰ যিহেতু এবাৰ নিগেটিভ মাৰ্কছ আহিব তো নিগেটিভ মাৰ্কছ আহিবৰ কাৰণে আপোনালোকৰ মাৰ্কছ কমাৰ দুটা সাধাৰণতে থাকে বহুতে কি কৰে প্ৰথমতে যিমানখিনি পাৰিছে সিমানখিনিটো কৰিলে ধৰি লওক তেওঁ 50টা পাৰে বা তেওঁ 60টা পাৰে যি পাৰেটো পাৰে কৰিলে তাৰপিছত নোৱাৰাখিনি তেওঁ মাইণ্ডত এটা কি লৈ যায় যে নহয় মই ইমানখিনি এটেম্প কৰি আহিম তেওঁ আগতে ফিক্স কৰি যায় যে মই কিন্তু 60টা কুৱেশ্যন এটেম্প কৰি আহিম বা মই কিন্তু 70টা কুৱেশ্যন এটেম্প কৰি আহিম আৰু তেওঁ দেখিছে তেওঁ কি কৰিছে পেপাৰখন কৰিছে কৰি দেখিছে যে তেওঁ 50টা কুৱেশ্যনছ 50টা একদম ধুনীয়াকৈ কৰিছে য'ত নেকি তেওঁ 50 আউট অফ 50 পাই যাব ডেট মিনছ সেই 50টাত তেওঁ কোনো ধৰণৰ ভুল নাই কিন্তু তেওঁতো অলৰেডি মাইণ্ডত লৈ গৈছে যে নহয় মইতো 70টা এটেম্প কৰিম তো তেতিয়া তেওঁ কি কৰিছে আৰু 20টা টুকা এনেই মাৰি থৈ আহিব তো তাৰ ফলত কি হৈ যাব তেওঁ সেই 50 মাৰ্কছৰ পৰাও নিগেটিভ হৈ গুচি যাব অৰ্থাৎ তেওঁ মাৰ্কছটো কমি গুচি যাব এনেকুৱা হয় আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁ আনসাৰটো জানে কিন্তু তেওঁৰ কনফিডেন্স নাই তো তেওঁ কি কৰিব যে নহয় মইতো হ'ব জানো মই কৰো জানো এনেকৈ কৰি তেওঁ নকৰে খুব কম এটেম্প কৰি আহে তো গতিকে এই যে আপুনি নিগেটিভ মাৰ্কছ থাকিলে চাওক এনে এখন পেপাৰ আৰু নিগেটিভ মাৰ্কছ থকা এখন পেপাৰৰ মাজত যথেষ্টখিনি ডিফাৰেন্স আছে আৰু তাৰ কাৰণে আপুনি কেতিয়া নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিব আপোনাৰ সেই নিজৰ যিটো কনফিডেন্স আছে সেইটো আপুনি কেনেকৈ কৰিব তাৰ কাৰণে আপোনালোকে মক টেষ্ট দিব বিভিন্ন এপছ আছে আপোনালোকে আদা 247 ল'ব পাৰে মই কোৱা নাই যে আপোনালোকে পাৰচেজ কৰক ফ্ৰীকে পাব পাৰে SSC আদা পাব পাৰে ঠিক তেনেধৰণে আপোনালোকে কুইজ দিয়ক মক টেষ্ট দিয়ক টেলিগ্ৰাম চেনেলত বহুত আজি আপোনালোকে যদি টেলিগ্ৰাম চেনেল এটা খোলে তাত বহুত বেছি এনেকুৱা আছে য'ত নেকি আপোনালোকৰ এনি টাইম কুইজ হৈ থাকে দি থাককচোন আপুনি ৰাস্তাত ক'ৰবাত গৈ আছে তাতো দিয়ক ক'ৰবাত ফ্ৰী আছে তাতো দিয়ক মইতো কৈছোঁ 2-3টাটো আপোনাৰ দিওঁতেই মনত ৰৈ যায় এনেকুৱা ধৰণৰ যথেষ্টখিনি হয় আৰু যেহেতু নিগেটিভ মাৰ্কছ আছে তাতে কনফিডেন্স থকাটো বহুত বেছি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে সেইটো কৰিব বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম যিসমূহ হৈ গৈছে তাৰ পেপাৰসমূহ আপোনালোকে ল'ব লৈ পিনে নিজকে টাইম দিব ধৰি লওক আজি এতিয়া APSC আমাৰ যেহেতু কুৱেশ্যনসমূহ লগালগ ৱেবছাইটত আপলোড হয় তো আপোনালোকে কুৱেশ্যন পেপাৰখন লওক লৈ নিজকে টাইম দিয়ক 2 আৱাৰ্ছ আপোনালোকে যি পাৰে যেনেকৈ কৰে কৰিলে সেয়া কোনো ধৰণৰ নোচোৱাকৈ বা কোনো ধৰণৰ হেল্প নোলোৱাকৈ তাৰপিছত আপুনি সেই পেপাৰখন এনালাইচিছ কৰিছে যে মোৰ আপোনাৰ কিমান শুদ্ধ হৈছে আপুনি কিমান নিগেটিভ মাৰ্কছ এটেম্প কৰিছে ক'ত আপুনি ভুল কৰিছে সেইখিনি আপুনি চাব লগতে আপোনালোকে বহুতে এনেকুৱা হয় যে যিটো সাবজেক্ট নোৱাৰে সেই সাবজেক্টত বহুত বেছি লাগি থাকে এতিয়া চাওক আপোনাৰ এক্সামলৈকে বহুত বেছি সময় আছে তো এইখিনি সময়ত আপোনালোকে ইমপ্ৰুভ কৰিবলৈ বহুত বেছি টাইম পাব গতিকে মই কওঁ যে ইমপ্ৰুভ কৰক ইগনোৰ একোৱে কৰিব নোৱাৰে কিন্তু এক্সামলৈ 2 দিন আছে 3 দিন আছে বহুতে কি কৰে যিটো সাবজেক্ট নোৱাৰে সেই সাবজেক্টটোত ভয় খাই পিনে সেই সাবজেক্টটোত লাগি থাকে ফলত পঢ়া সাবজেক্টটোৰো বহুতখিনি ৰিভিজন দিবলৈ থাকি যায় আৰু মই কওঁ যে এক্সামৰ আগত ৰিভিজন দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট যিমানে আপুনি নপঢ়ক কিয় এক্সামৰ আগত ৰিভিজন দিয়াটো আমি মানে বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ আৰু সকলোৱে মই জানো যে এইটো ফিল কৰে যে এক্সামৰ আগত ৰিভিজন দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে এতিয়া চাওক যিহেতু মেক্সিমাম কেণ্ডিডেটছে ADR এইটো এক্সাম দি গৈছে গতিকে নেক্সট যেতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰিব মই অলৰেডি কৈছোঁ আপোনালোকে সদায় NCERT-খন কিন্তু ক্লিয়াৰেই কৰিব NCERT নোহোৱাকৈ আপোনালোকে সেয়া মেথছ হওক বা সেয়া আপোনালোকৰ ছ'চিয়েল হওক NCERT সদায় ক্লিয়াৰ কৰিব সদায় মেইন কনচেপ্ট আপোনাৰ যেতিয়া ক্লিয়াৰ থাকিব তেতিয়াহে আপুনি পাৰিব মেথছটো মেইনলি তো আপোনালোকে NCERT ক্লিয়াৰ কৰিব তাৰপিছতে আপোনালোকে যদি চাবলৈ যায় মই পাৰ্চনেলি জিৰ'জ টু হিৰ'জ বুলি আদা 247ত এটা কোৰ্চ আছিলে এটা বেটছ মানে আছিলে প্লে ষ্টৰত আপোনালোকে চালে পাব আৰু যিহেতু মই বহুত বছৰৰ আগতেই চাইছিলোঁ গতিকে আপোনালোকে তাৰপিছত তেওঁলোকে দুটা মানে বেটছ কৰিলে জিৰ'জ টু হিৰ'জ বুলি কয় এটা প্ৰথমটো তাৰপিছত আকৌ 1.0 বুলি কয় দুটা আছে তো দুটা বেটছ তেওঁলোকে কৰিছে গতিকে আপোনালোকে হয়তো একদম পুৰণাটো নাপালেও যিটো ৰিচেণ্ট হৈ গৈছে সেইটো আপোনালোকে পাৰে আৰু তাত আপোনাৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰিব আপুনি যেনেকুৱা ধৰণৰ আহক নকৰিলে আপোনাৰ যদি ফাউণ্ডেশ্যনটো ক্লিয়াৰ থাকে আপোনাৰ আনচাৰ আহিবই তো গতিকে মেথছ আৰু ৰিজনিঙৰ কাৰণে মই পাৰ্চনেলি সেইটো বহুত বেছি ভাল পাওঁ কিয়নো মই যেতিয়া তাতে ক্লাছ কৰিছিলোঁ মোৰ য'ত তেতিয়া মই কনচেপ্ট ক্লিয়াৰ কৰিছিলোঁ তেওঁলোকৰ পঢ়োৱাৰ ষ্টাইলটো মই ইমান ভাল পাইছিলোঁ যে মই আজিলৈকে মানে মই পাৰোঁ বুলি মই ক'ব পাৰোঁ নিজকে গতিকে এইটো আপোনালোকে চাব পাৰে বাকী আপোনালোকে বুক হিচাপত যদি চাবলৈ যায় জিকেৰ কাৰণে আপোনালোকে আছামিয়াৰ বুক ল'ব পাৰে বা আপোনালোকে ইণ্ডিয়ান পলিটিক্সৰ কাৰণে যদি লক্ষ্মীনাথৰ এইটো চাব পাৰে ইণ্ডিয়ান পলিটি ল'ব পাৰে ঠিক তেনেধৰণে আপোনালোকে বহুতখিনি বুক আছে
আৰু আসাম হিষ্ট্ৰীৰ কাৰণে আপোনালোকে ল'ব পাৰে ঠিক তেনেধৰণে আপোনালোকে বুকসমূহ ল'ব পাৰে আৰু মই কওঁ যে আপোনালোকে একেলগতে একখিনি বুক লোৱাতকৈ ফাৰ্ষ্টে যিটো হয় সেইটো হিচাপত ক্লিয়াৰ কৰাটো ভাল আৰু MCQ হিচাপত পঢ়াতকৈ আপোনালোকে ডাইৰেক্টলি বুকসমূহ চাব তো যাতে পঢ়ি নিজে বুজিব তাৰপিছত আপোনালোকে MCQ হিচাপত ল'লে ভাল আৰু লগতে ইংলিছৰ কাৰণে আপোনালোকে চাব পাৰে আৰু কাৰেণ্ট এফেয়াৰ্ছ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইগনৰ কৰিব নোৱাৰে গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে যদি ডেইলি চোৱাত অসুবিধা হয় যিহেতু ইমান টাইম নহয় বা এনেকুৱা ধৰণৰ প্ৰব্লেম হয় গতিকে কিছুমান এনেকুৱা ইউটিউব চেনেল আছে য'ত নেকি উইকলি এনালাইচিছ কৰে আৰু যদি উইকলিও কৰাত আপোনাৰ প্ৰব্লেম হয় 15 ডেইজত চাওক 15 ডেইজৰ যদি নহয় মন্থলি চাওক কিন্তু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইগনৰ কৰিব নোৱাৰে আৰু মই নিজে যিটো প্ৰিফাৰ কৰোঁ পাৰ্চনেলি সেইটো হৈছে যে আপুনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চাওক যদি আপোনালোকৰ নোটছ বনাবলৈ সময় হোৱা নাই জাষ্ট কাণত ইয়াৰফোন লগাই পিনে আপোনালোকে ক্লাছটো শুনক এটলিষ্ট তাত যদি 30টা মানে কয় তেতিয়াহ'লে আপোনাৰ 10টা বা 5টা হয়তো মনত ৰ'বই আকৌ নেক্সট যেতিয়া মাহৰ এণ্ডত আপোনালোকৰ তেওঁলোকে আকৌ গোটেই মানে মাহটোৰ কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ কৰিব তেতিয়া আপোনাৰ ভালকৈ মনত ৰৈ যাব এনেকুৱা ধৰণৰ আপুনি কৰিব পাৰে যদিহে আপোনাৰ নোটছ বনাবলৈ অসুবিধা হয় তেন্তে এতিয়া যদি মই বুকৰ কথা আহোঁ আপোনালোকে ইণ্ডিয়ান পলিটিক্সৰ কাৰণে M লক্ষ্মীনাথৰ চাব পাৰে ইণ্ডিয়ান পলিটিক্স এতিয়া আপোনালোকৰ মাইণ্ডলৈ এনেকুৱা আহিব যে এডিআৰিৰ কাৰণে মই কি মানে APSCৰ নিচিনাকৈ পঢ়িব লাগিব নেকি তেন্তেতো মই APSC দিম এনেকুৱা মাইণ্ডত আহিব পাৰে কিন্তু চাওক সেইটো আপোনালোকে একচেপ্ট কৰিব লাগিব কম্পিটিশ্যন যিহেতু বহুত বেছি টাফ হয় আপোনালোকে তেনেকৈ প্ৰিপাৰেশ্যন কৰক আৰু ভাল কথা আপোনালোকে APSCৰ কাৰণেও প্ৰিপাৰেশ্যন কৰক এনেকুৱা ধৰণৰ যেতিয়া কৰিব তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি ভাল হ'ব হিষ্ট্ৰীৰ কাৰণে আপোনালোকে এ কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ আছাম চাব পাৰে SK বৰপূজাৰী এইখনো আপোনালোকে চাব পাৰে আৰু আপোনালোকে যদি অনলাইন চাই মই যিমান দূৰ নাজানো কিন্তু মষ্ট প্ৰবেবলি বেছিভাগ বুকৰে PDF পোৱা যায় বা কেতিয়াবা টেলিগ্ৰাম গ্ৰুপতো পোৱা যায় আৰু জিঅ'গ্ৰাফিৰ কাৰণে আপোনালোকে বেলেগ বুক চাব পাৰে কিন্তু মই আছামিয়াৰ বুকে লৈছিলোঁ এক্সট্ৰাকৈ কোনো ধৰণৰ লোৱা নাছিলোঁ এইখিনি আপোনালোকে চাব আৰু স্পৰ্টছৰ কাৰণেও মই আছামিয়াৰ বুকে ফ'ল' কৰিছিলোঁ আৰু আপোনালোকে বাকি কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট দিব আৰু মই এতিয়াও কৈছোঁ যে আপোনালোকে এইটোহে মানে চাম বা এইটোহে নাচাম এনেকুৱা ধৰণৰ নকৰিব প্ৰত্যেকটোৱে চাব কাৰণ কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে যে এইখিনিয়ে আহিব বা এইখিনিয়ে নাহে মেথছেই হওক ৰিজনিঙেই হওক ইংলিছেই হওক বা জিকেই হওক যিয়েই নহওক আপোনালোকে সকলোবিলাক টপিক পঢ়িব লাগিব থ্ৰলি তেতিয়াহে পাছ কৰিব পাৰিব কিয়নো কম্পিটিশ্যন বেছি হৈছে লগতে আৰু এটা কথা যিহেতু ইলেকশ্যন আহি আছে গতিকে হয়তো আপোনালোকে বহুত বেছি টাইম নাপাব পাৰে প্ৰিপাৰেশ্যনৰ কাৰণে আৰু গতিকে সেয়াই এতিয়া আপোনালোকে পঢ়িব বাকী যিসকলে অলৰেডি এডিআৰিৰ স্কিল টেষ্ট দিছে তেওঁলোকৰ যাতে চাকৰি হয় গতিকে তাৰ বাবে মই অল দ্য বেষ্ট এতিয়া জনাইছোঁ আৰু আপোনালোকে নিজেই কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছে কোনসমূহ বুক ফ'ল' কৰিছে সেয়া কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই